নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ লখিমপুৰ জিলাৰ ২ নং বঙালমৰা এখন পাচলি বাৰী। তো আপোনালোকক মই জনাব বিচাৰোঁ, এজন শিক্ষকে এই পাচলি বাৰীখন যিহেতু কৰিছে, তো ইয়াৰ উদ্দেশ্য এক মহান। তো ইয়াৰ বিষয়ে জানো আহক। আপোনালোকক দেখাই থকা যি পাচলি বাৰী, এই পাচলি বাৰীৰ গৰাকী মোৰ লগত আছে, আৰু মই আপোনালোকক জনাব বিচাৰোঁ এখেত এজন আদৰ্শ শিক্ষক, যাৰ কাৰণে আজি আমি হেল্থ চেনেলে এখেতৰ ওচৰলৈ আহিলোঁ। এখেতক মই আপোনালোকক চিনাকি কৰি দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দীপচন্দ মৰাং। মই আধাখনা আন্দৰখোৱা প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক। যিহেতু এজন শিক্ষক হয়, শিক্ষক হিচাপেও মানে কি আপুনি ইমান কৰ্মব্যস্ততাৰ মাজত, তো আমি দেখিছোঁ যে এখন ইমান সুন্দৰ আপুনি পাচলি যিহেতু বাৰী পাতিছে। তো মানে কি আমি দেখা পাওঁ নতুন প্ৰজন্ম বা আমাৰ যিসকল ইয়াতে আছে, ইয়াত শ বিঘা মাটি পৰি আছে, কোনো কিন্তু খেতি কৰে, কিন্তু আপোনাৰ মানে কি এটা আদৰ্শ হিচাপে দেখিছোঁ, যাৰ কাৰণে আমি ইউটিউব আমাৰ ইউটিউব চেনেল আপোনাৰ ওচৰলৈ আহিছোঁ। তো আপোনাৰ বাৰীখন অকণ দেখাব নেকি? দেখাম, বাৰীখন দেখাম। এইফালে আহক। এয়া মই দেখাবলৈ লৈছোঁ, এইবিলাক এই বস্তাত মানে গোবৰ আৰু মাটি দি বীজ জলকীয়া পুলি লগাইছোঁ। দুইটা লাগিব ধৰিছে। এইফালে এইটো এটা মাছৰ কাৰ্টন, মাছৰ কাৰ্টনত অসংখ্য বীজ জলকীয়া এইবিলাক পুতিবলৈ ধৰিছে। অৱশ্যে কালি চিঙা হ'ল, কালি বহুত চিঙা হোৱাৰ কাৰণে মানে এই বীজ জলকীয়াটো অলপ কম দেখা পোৱা গৈছে। তাৰপিছত আমি বিভিন্ন ধৰণে এইবিলাক হ'ল পাত পুৰৈ এইবিলাক বস্তু আজিকালি পাবলৈ টান হৈ গৈছে। এইবিলাক পাত পুৰৈ হ'ল, আৰু এইবিলাক তিতা কেৰেলা অৱশ্যে ইয়াত খুব কম আছে, এই মাজলৈ অলপ বেছি আছে। এইফালে দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক ভোলো লাগি আছে, লাগিছে তিতা কেৰেলা, কিন্তু এইবিলাক কমপ্লিট জৈৱিক পদ্ধতিৰে কৰা হৈছে। ইয়াত কোনো ৰাসায়নিক ধৰণৰ সাৰ দিয়া নাই। অৱশ্যে পোক পতংগ অলপ উপদ্ৰৱ কৰিছে। ফুটছাই জাতীয় বস্তু ছটিয়াইছোঁ, আৰু চূণ ছটিওৱা হৈছে ঘৰতে খাবলৈ। আজিকালিতো ৰাসায়নিক সাৰ দিয়া পাচলি বহুত ছাইড এফেক্ট বুলি শুনিবলৈ পোৱা গৈছে, আৰু এইবিলাক কীটনাশক আদি স্প্ৰে কৰিলে মানুহৰ কেঞ্চাৰ আদি দুৰাৰোগ্য ৰোগতো আক্ৰান্ত হোৱা কথা আমি সততে গম পাওঁ। সেইকাৰণে আমি মানে কমপ্লিট জৈৱিক, অৱশ্যে দুই এটা কুকুৰে লোকচান কৰিছে অৱশ্যে কুকুৰে লোকচান কৰিলেও যিকেইটা বাচি থাকে সেইকেইটা আমি ধুনীয়াকৈ জৈৱিক পদ্ধতিৰ পৰা খাব পাৰোঁ। এই বডি লাগি আছে, এইবিলাক বডি লাগি দাংবডি লাগি আছে, আৰু ভেৰাইটিছ আছে। এইবিলাক পদিনাখিনি কিমান সুন্দৰ হৈছে। এই পদিনাখিনি মানুহে ঘৰতো খোৱাৰ উপৰিও ওচৰ চুবুৰীয়াবিলাকো চাটনি বনাই খাবলৈ লৈ গৈছে। তাৰপৰা এইফালে এইখন ইয়াত কেৱল কোৰ মাৰিয়ে মানে ইয়াত কোনো ধৰণৰ হাল নোবোৱাকৈ অকল কেৱল কোৰ মাৰি পেলাই আচলতে ধান খেতি আছে। তাৰপৰা কোৰ মাৰি মানে এই বডি লগাই দিছোঁ। 4 খুলি বডি আছে, গতিকে
এনেদৰে কৰি আছে কৰি আছো আৰু মানে কি আপোনাৰ আজৰি সময় সদব্যৱহাৰ কৰিছো। যিহেতু আপুনি মানে কি ইয়াতে 12 মাহে চাগে আপোনাৰ পাচলি 12 মাহে পাচলি কিনিব নালাগে। ঘৰতো অমিতা আছে, তাৰপিছত এই এনেকে বেঙেনা, সেই বেঙেনাও খাইছো অৱশ্যে। বেঙেনা এতিয়া আয়ুস প্ৰায় গৈছেই। এতিয়া ভাতকেৰেলা আছে, কুন্দুলি আছে, তাৰপৰা এইফালে আমি এই ৰঙালাও, এই ইয়াত কোনো ধৰণৰ হাল বোৱা নাই, জাষ্ট গুটিটো লাগিলেও নালাগিলেও আগতে খাম বুলি মানে লগাইছিলোঁ আৰু। এফালে ৰঙালাও, আমি এই ৰঙালাও বাৰীলৈ আহি আছোঁ। এই ৰঙালাও জাষ্ট লাগিছে, বহুত লাগিছে। এইবিলাক ৰঙালাও, এই ৰঙালাও অৱশ্যে পকিবলৈ হৈছে আৰু। সেউজীয়া এনেকৈ ৰঙালাও আছে, যথেষ্ট ৰঙালাও লাগিছে। এইবিলাক এইফালে যথেষ্ট ৰঙালাও, এইবিলাক ৰঙালাও কলিয়ে এই জৈৱিক পদ্ধতিটো ইমান মানে প্ৰডাকশ্যন হৈছে। ৰাসায়নিক সাৰ মুঠতে ইউজ কৰা নাই। তাৰপিছত এইবিলাক আমাৰ অসমীয়া খাদ্য, ৰঙা টেঙা পাত, আমি মাছৰ লগত মানে জোল বনাই খাওঁ। আৰু এটা ইউনিক বস্তু আছে, মই দেখাইছোঁ, এইটো নল টেঙা বুলি কয়। মিক্স আছে, এইটো নল টেঙা। এইবিলাক এটা আপুৰুগীয়া বস্তু, আৰু এইবিলাকৰ মাছৰ লগত খুব ভাল সোৱাদো। টেঙা যদিও খাই মানে খুব টেষ্টি লাগে, তাৰমানে টেষ্টি লাগে। তাৰপৰা এতিয়া সেই ভোল হেৰি কৰিছে, এইজোপা কোমোৰা, সেই কেনেকৈ কেইবাজোপা কোমোৰা আছে, 20-22 জোপা কোমোৰা আছে, উঠিছে। ইফালে ইটো চাইডত আছে। তাৰপিছত আৰু আমি এনেকৈ মানে এটা কাম কৰিব পাৰোঁ। আমাৰ আজিকালি উঠি অহা প্ৰজন্মই এনে সময়বিলাক অভাৱত লোকচান কৰাতকৈ 2-1 ঘণ্টা যদি এনেকৈ সৰু এখন বাৰী পাতে, তেতিয়া পাচলিখিনি নিকিনাকৈ খাব পাৰে। ইয়াত আমি এইবিলাক এল'ভেৰা, অৱশ্যে জাষ্ট আৰম্ভ কৰিছোঁ। এল'ভেৰাবিলাক আমাৰ খুব কামৰ বস্তু। ইয়াত এই বডি আৰু আছে, এইবিলাক তিতা কেৰেলা, এইবিলাক ৰোৱা নাই একচুৱেলি, এনেই গুটিবোৰ পৰি নিজে নিজে গজিছে। তাকে তাৰপিছত সেইজোপা হ'ল আমাৰ স্কোৱাছ। এই স্কোৱাছো লাগিব ধৰিছে 2-এটা। তাৰপৰা এতিয়া ভাতকেৰেলাখিনি কি সুন্দৰ হৈছে। আৰু এইটো জেংকেৰেলা, এই জেংকেৰেলা কি ধুনীয়া হৈছে। ভাতকেৰেলা কোনো ধৰণৰ ৰাসায়নিক সাৰ দিয়াই নাই, কেৱল এই মানে ঘৰৰ চোতালৰ জাবৰ জোঁথৰবিলাক আনি ইয়াত পেলাইছোঁ। মানে চোতালত জাবৰ জোঁথৰ যথেষ্ট হৈ গৈছে, জ্বলালোতো বায়ু প্ৰদূষণ হয়, গতিকে আনি পেলাই দিছোঁ, জৈৱিক সাৰ হ'ব। আপুনি শিক্ষকতা কৰা কিমান বছৰ? মই শিক্ষকতা কৰা প্ৰায় 35 বছৰমানে হৈছে। আৰু আপুনি এই পাচলিৰ মানে কৃষিৰ লগত কেনেকৈ জড়িত? কৃষিৰ লগত জড়িত হোৱাৰ মূল কাৰণ হ'ল কি, আজিকালি হঠাতে আমাৰ গাঁওবিলাকত বা সমাজত দেখিবলৈ পোৱা গৈছে নানা অচিন ৰোগে দেখা দিয়া দেখিবলৈ পোৱা গৈছে। ইয়াৰ মূলত এটা কাৰণ মই ভাবোঁ মাত্ৰাধিক ৰাসায়নিক সাৰ দিয়া পাচলি। সেইকাৰণে মই নিজস্বকৈ এখন বাৰী পাতি লৈছোঁ, যাতে জৈৱিকভাৱে উৎপাদন কৰি এই পাচলিখিনি নিজে নিজৰ পৰিয়াল লগতে ওচৰ চুবুৰীয়াকৈ যাতে সতেজ আৰু সুস্বাদু পাচলি যাতে খুৱাব পাৰোঁ, তাৰ কাৰণে মই বাৰীখন পাতি লৈছোঁ। আপুনি নতুন প্ৰজন্মক কি নতুন প্ৰজন্ম বুলিয়ে নহয়, নতুন প্ৰজন্মৰ লগতে সকলো যিবোৰ গৃহস্থালী কৰি আছে, তেওঁলোকেও যাতে প্ৰত্যেকেই সময় উলিয়াই 1 ঘণ্টা 2 ঘণ্টা সময় উলিয়াই যদি নিজস্বকৈ এনেকুৱা এখন যদি পাচলি বাৰী পাতি ল'ব পাৰে, তেতিয়া ঘৰৰ লগতে নিজৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়াকো যাতে সুস্বাস্থ্য মানে জৈৱিক সাৰৰ পাচলি খুৱাব পাৰিব, গতিকে মই আহ্বান জনাম। আপোনালোকৰ পৰা আপোনাক ধন্যবাদ জনালোঁ, যিহেতু আপোনাৰ যি এই আদৰ্শ, এই কৰ্মই যাতে সমাজৰ কাৰণে আদৰ্শ হৈ ৰওক, নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ হৈ ৰওক, যাতে আপোনাৰ যি যাত্ৰা অব্যাহত ৰাখক। আমি হেল্থ চেনেলৰ পৰা পুনৰবাৰ আপোনাক ধন্যবাদ জনালোঁ। ময়ো আপোনাৰ হেল্থ চেনেলক ধন্যবাদ জনাইছোঁ। হেল্থ চেনেলে যাতে ইমানখিনি সময় দি তাত আহি ভিডিঅ' বনোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।